Hello guys, welcome to back my YouTube channel Noidas Blog le puনৰ স্বাগতম আজি আহি গলো দেহা আৰু মই কি যেটো দেহাতে কৈ থাকে পানী টেংকিটো ওপৰৰ পৰা আমাৰ গাঁওখন দেখি বহুত ভাল লাগে তাকে মই ভাবিলো কি আজি ময়ো যাওঁচোন মই চাই আহো সদায়টো কামতে গৈ থাকো আজি মই আহি গলো দেহাৰ লগত দেহা প্ৰথমতে উঠি গৈছে দেহা কৈছে কি তই লাহেকে নৰখি থাক মই আগত উঠি লওঁ তাৰপিছত তই উঠিবি তাকে দেহা উঠি গৈ আছে এইটো বৰ্তমান চাই থাকক ভিডিঅ'টো শেষলৈকে চাবচোন কেনেকুৱা লাগে আপোনালোকে ক'ব কমেন্ট কৰি জনাব আপোনালোকে কমেন্ট নকৰে তাকে এয়া দেখা গৈ আছে ওপৰত পাওঁ অৱস্থা হৈছে আৰু তাৰ পাছত মই যাওঁ আপোনালোকক দেখাম কেনেকুৱা লাগে জনাব দেই ফাইনেলি টেংকিটো য'ত ৰাখিব তাত ওপৰত আমি পাই গ'লো আহি পিনে এনেকুৱা লাগিছে নহয় বহুত ভাল লাগিছে বুজাব নোৱাৰা এক ফিলিংছ আহিছে মানে এইখনেই হ'ল আমাৰ গাঁওখন ওপৰৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিছো এই ৰাস্তাটোদি যদি গৈ থাকে আপোনালোকে আমাৰ ঘৰত ওলাব আৰু এইফালে ওলাই এইফালে গৈ সেইফালে ওলাই আপুনি পানীগাঁৱত ওলাব পাৰিব এইখন হ'ল আমাৰ তেলিয়া পথাৰ গাঁওখন তাৰপিছত সেইখন সুদূৰ বেছি দূৰ নহয় ইয়াৰ পৰা ধুনীয়াকৈ দেখি আছো সেইখন হ'ল আমাৰ সুবনশিৰি নদীখন য'ত আমি সৰুৰ পৰা তাতে থাকোঁ তাতে গা ধুম এইটো হ'ল আমাৰ মেইন ৰাস্তাটো যিটো আমি পকা ৰাস্তা বুলি কওঁ এতিয়া ভাগিছে এইখন হ'ল আমি ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে পঢ়া স্কুলখন অতি মৰমৰ স্কুল বহুত স্মৃতি জড়িত এইখন হৈছে আমাৰ সেউজীয়া পথাৰখন ইমান ধুনীয়াকৈ চাৰিওফালে ৰোৱা হৈছে ৰোৱাৰ পাছত কিমান সেউজীয়া ধুনীয়া হৈ আছে চাওকচোন ওপৰৰ পৰা প্লেচটো এনেকুৱা লাগিছে বহুত ভাল লাগিছে মানে আপোনালোকক ক'ব নোৱাৰো যেতিয়া আপোনালোকে নিজে এনেকুৱা ওপৰৰ পৰা নিজৰ ঠাইখন চাব ন তেতিয়া আপোনালোকে নিজে বুজি পাব কিমান ভাল লাগে এইখনে হৈছে আমাৰ গাঁওখন অতি ভাল লগা মৰমৰ গাঁওখন সেইটো আমাৰ ভাইটি আহি আছে সেইফালেদি ৰাস্তাইদি তাত আমাক চিঞৰিছে তাৰ পাছত সেইটো যিটো ৰাস্তা দেখিছে বৰ্তমান সেইটো ৰাস্তা এইবাৰ মানৱ ডেকা ডাঙৰীয়া দিনতহে নিৰ্মিত হৈছে আৰু আগৰ অৱস্থালৈ চাবলৈ হ'লে স্কুলখনো সেই ৰাস্তাটো আৰু আমাৰ সেই ৰাস্তাটো বৰ্তমান যেনেদৰে পথাৰত পানী দেখিছে তেনেকুৱা হৈ থাকে আৰু সেই ৰাস্তাটোৰে মানে মানুহটো চাইকেল লৈ যোৱা দূৰৰ কথা বাইকখন দূৰৰ কথা মানুহটো খোজকাঢ়ি গ'লে যাবলৈ মানে চিন্তা কৰে আগতে বৰ্তমান তেনেকুৱা অৱস্থা নাই হোৱা বাৰু বৰ্তমান ধুনীয়াকৈ শিল পেলাইছে গাঁওখনৰ সিটো মূৰৰ পৰা মানে ইটা পেলাই আহিছে থ্যাংক ইউ ৱাচিং মাই ভিডিঅ' এণ্ড লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ